নমস্কাৰ, মোৰ চেনেলৰ আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলেই আছে। মই বিদ্যালয়ৰ পৰা আহি পাই গা পা ধুই খোৱা বোৱা কৰি আজৰি হ'লোঁ। ভাবিলোঁ ব্লগ এটা বনাওঁ, যিহেতু ব্লগ বনোৱা কামটো নতুনকৈ হাতত লৈছোঁ, গতিকে বনাওঁ লাগিয়ে থাকে। মানুহে কথাতেই কয় নহয় যে নতুনকৈ কিবা কাম এটা হাতত ল'লে মানুহৰ উৎসাহ উদ্দীপনাবিলাক বেছি থাকে। মোৰ ক্ষেত্ৰতো হয়তো তেনেকুৱাই হৈছে। কিন্তু মোৰ উৎসাহ উদ্দীপনাবিলাক হয়তো আগলৈও থাকিব। নতুনকৈ বনাইছোঁ বুলিয়ে নহয়, তাৰ বাবে আপোনালোকৰ পৰাও প্ৰেৰণা লাগিব। আপোনালোকে লাইক কমেণ্ট ইত্যাদি কৰিব লাগিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। তেতিয়াহ'লে মোৰ উৎসাহ উদ্দীপনাবিলাক কেতিয়াও কমি নাযায়। আৰু এইফালে চাওক, এইখন মোৰ মাৰ ফটো। যোৱা বছৰ 20 জুন তাৰিখে মা এই সংসাৰৰ পৰা চিৰ বিদায় ল'লে। মাৰ ফটোখন মই এনেকৈ ৱালত লগাই থৈছোঁ। মোৰ এনেকুৱা লাগে মাক যেন মই মোৰ ঘৰলৈহে লৈ আহিলোঁ। গতিকে মোৰ এনেকুৱাই অনুভৱ হৈ থাকে। আৰু মাৰ ফটোখনত ধূপ জ্বলাবলৈও মোৰ মন নাযায়। কিয় মন নাযায় যে মোৰ মা যে এই পৃথিৱীত নাই, এই কথাটো মোৰ মনত বিশ্বাসেই নহয়। গতিকে মোৰ এনেকুৱা লাগে যে মৃত্যু হোৱা মানুহৰ ফটোতহে মানুহে ধূপ লগায়। গতিকে মোৰ মাটো জীয়াই আছে, মোৰ লগতে আছে। গতিকে মোৰ ধূপ চাকি জ্বলাবৰ ইচ্ছা নাযায়। কিন্তু কাষতে মোৰ সৰুকৈ এখন থাপনা আছে, থাপনাখনৰ ওপৰতে মই মোৰ মাৰ ফটোখন লগাই থৈছোঁ। মানুহৰ মনবিলাক বহুত আৱেগিক। মোৰো ঠিক মনটো যথেষ্ট আৱেগিক। অকল মোৰ বুলিয়ে নহয়, মানুহৰ মন আৱেগেৰে ভৰা। মোৰ মাৰ কথা মনত পৰিলে খুব বেয়া লাগে। মাৰ সমান আৰু কোনোৱে হ'ব নোৱাৰে। বাকী অন্যান্য যিসকল মানুহে নিজৰ মাতৃক হেৰুৱাইছে, সকলোৱে সেই দুখটো অনুভৱ কৰিব পাৰিব। 2020 চনত যেতিয়া কৰোণাৰ প্ৰভাৱ খুব বেছি হৈছিল, তেতিয়া স্কুলবিলাক বন্ধ আছিল বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বন্ধ আছিল। তেতিয়া আমিও ঘৰতেই সোমাই আছিলোঁ। সেই তেনেকুৱা সময়তেই মোৰ কিছুমান মই ফুলৰ টাব কৰিছিলোঁ। ফুল পুলি কিছুমান আনি ৰুইছিলোঁহি। কিনি অনা নহয়, কাৰোবাৰ ঘৰৰ পৰা আনি বা এনেকুৱা ধৰণেই আনি লগাইছিলোঁ। সেই ফুলগছখিনি মই আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ফুলৰ টাবখিনি যিহেতু ভিতৰত থ'বলৈ আমাৰ জেগা নাই, আমি বাগানৰ আৱাসতহে থাকোঁ। টাবখিনি যিহেতু বাহিৰতেই থোৱা আছে, গতিকে বৰষুণ দিলে খুব পানীৰ ছিটিকনি পৰে আৰু যাৰ ফলত ফুলৰ টাববিলাকত গোটেই বোকা উঠি যায়। কেতিয়াবা পানী মাৰি ধুই দিওঁ। এইকেইদিন যিহেতু বৰষুণ হৈ আছে, টাববিলাকৰ কাষবিলাক একেবাৰে বোকা হৈ আছে। কিন্তু বৰষুণৰ প্ৰভাৱত ফুল পুলিবিলাক অকণমান সতেজ হৈছে আগতকৈ। গতিকে মই ভাবিছোঁ মই আজি ফুলৰ টাবখিনি আপোনালোকৰ আগত দেখুৱাওঁ। ব'লকচোন, মোৰ টাবখিনি আপোনালোকে চাব আৰু কেনেকুৱা হৈছে মোক জনাব। ফুলগছখিনি ভাল লাগিছে নে নাই আপোনালোকে মোক জনাবলৈ নাপাহৰিব। প্ৰথমেই এইটো পুলি মই নতুনকৈ লগাইছোঁ। গছজোপা যথেষ্ট ডাঙৰ হয়, হ'লেও টাবত লগাইছোঁ। আৰু এইজোপা হৈছে আখৈ ফুল। এই ফুলজোপা যোৱা বছৰ খুব ফুলিছিলে, এইবাৰো নিশ্চয় ফুলিব। তাৰ পাছত এইজোপা ফুলখিনি ৰঙা ৰঙাকৈ থোপা থোপাকৈ ফুলে, দেখিবলৈ খুব ধুনীয়া লাগে। আগবেলা খুব সুন্দৰ হয়, এতিয়া অলপমান মৰহি গৈছে পাছবেলালৈ। আৰু তাৰ পাছত এইজোপা হৈছে পাতাবাহাৰ। গৰুৱে খাই একেবাৰে মষিমূৰ কৰি থৈছে। গছজোপা বৰ ধুনীয়া হৈছিল, কিন্তু এতিয়া অৱস্থাটো এনেকুৱা হ'ল। তাৰ পাছত এইটো পুলি লগোৱা এবছৰমানেই হ'ল, কিন্তু বেছি বহা নাই, এনেকৈয়ে আছে। আৰু এইজোপা হৈছে খৰিকাজাই। মই যোৰহাটৰ পৰা আনিছিলোঁ। ফুলা নাছিলে, মই গোবৰ দি দিলোঁ, কেঁচা গোবৰ দি দিলোঁ। এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। আকৌ এজোপা পাতাবাহাৰ। এইজোপাও মই যোৰহাটৰ পৰা আনি লগাইছিলোঁ। প্ৰথমতে পানীত পচাই লৈছিলোঁ, শিপা ওলোৱাৰ পাছত টাবত লগালোঁ। এইজোপাও একেই, আমি পাতাবাহাৰ বুলি কওঁ। হালধীয়া সেউজীয়া পাতেৰে বৰ ধুনীয়া। মোৰ ফুলনিখনত আচলতে বেছিকৈ ফুলা ফুল নায়েই, চব পাতৰ বাহাৰহে। দেখি ভাল লাগে। আৰু এইবিলাক নানা ধৰণৰ আৰু কিবা কিবি য'তেই পাওঁ আনি লগাই দিওঁ। কেতিয়াবা কোনোবাটো টাব যদি খালী হৈ থাকে, তাত আকৌ বেলেগৰ পৰা পুলি এটা আনি লগাই দিওঁ। এনেকৈয়ে টাববিলাক বাঢ়ি গৈ আছে। কিছুমানৰ মই নামেই নাজানো। তাৰ পাছত এইজোপা হৈছে বিগনীয়া। এইজোপাত
ফুলো ফুলে, দেখিবলৈ ভাল লাগে। ইয়াৰ গা গছডাল বৰ কোমল, বেছিকৈ পানী নালাগে, বেছিকৈ পানী পালে মৰি যায়। যোৱা বছৰ লগাইছিলোঁ, দেখিবলৈ খুব ধুনীয়া। তাৰপাছত এইজোপা আৰু কিবা এটা নাম আছিলে, নামটো মই পাহৰি গ'লোঁ, কিন্তু দেখিবলৈ বৰ ধুনীয়া আৰু খুব সোনকালে হয়, সহজ মানে এইবিলাক পুলি কৰিবলৈ বৰ সহজ। তাৰপাছত এইজোপা কপৌ ফুল, এইজোপাও মই লগোৱা 2 বছৰমানেই হ'ল। যোৱা বছৰ এপাহ ফুলিছিলে আৰু এইবছৰ 2পাহ ফুলিলে, অহা বছৰ চাগে 3পাহ ফুলিব। এজোপা এইবিলাক গছ নামবিলাক মই নেজানো, কৰিবলৈ বৰ সহজ, মানে খোচ মাৰি থ'লে মাটিত হৈ থাকে, দেখিও ভাল লাগে। ইমান ধুনীয়া হৈছে দেখিবলৈ, চাওকচোন তাৰ কালাৰটো ইমান ধুনীয়া। মাটিত লগালেতো বহুত হয়। এতিয়া মই যিহেতু টাবত লগাইছোঁ, মাজে মাজে ডালবিলাক কাটিও দিওঁ। তাৰপিছত কেইজোপামান কচু আছে, এইজোপা সেউজীয়াত ৰঙা বগা ফুট ফুটকৈ থকা কচু, এনেই য'তে ত'তে হৈ থাকে, কিন্তু টাবত লগাই দিছোঁহি উঠাই আনি, দেখিবলৈ ভাল লাগিছে। আৰু এই কচুজোপা আগতে আমাৰ মায়ে সীতাই সেন্দুৰ গোলা কচু বুলি কৈছিলে। সীতাই হেনো বনবাসত থাকোঁতে ইয়াত সেন্দুৰ গুলিছিলে। আৰু এইজোপা হৈছে বগাকৈ পাতেৰে কচু গছ, একেই, দেখি ভাল লাগে। আৰু এজোপা বেঙুনীয়া ফুলে, ইয়াৰ নামটো মই জানিছিলোঁ, এতিয়া পাহৰি গৈছোঁ। ইয়াৰ গুটিটো পুৰত হ'লে চিটিককৈ ফাটি যায় আৰু য'তে ত'তে পৰেগৈ, তাৰ আশে পাশে গজে, দেখি ভাল লাগে এইজোপাও। আৰু এইজোপা নিশ্চয় মনি প্লেণ্ট বুলিয়ে মই লগাই থৈছোঁ। আৰু এইজোপা চাওক, এইজোপা জোপোহা ফুল হয়, অকণমানিকৈ তাৰ গুৰিতে বগাকৈ এবাৰ ফুল এপাহো দেখিছিলোঁ। আৰু ঠিক তেনেকুৱা ধৰণেৰে এইজোপা হৈছে ইন্দ্ৰমালতী, কেনেকুৱা ফুলিব নাজানো, গছজোপা বাঢ়িহে আছে, ফুল কিন্তু এতিয়ালৈকে মই দেখা নাই, ফুলিব আৰু চাগে লাহে লাহে। তাৰপাছত এইজোপা হৈছে ৰেইন লিলি বুলি কয় এইজোপা। আৰু এজোপা ৰেইন লিলি, এইজোপা বগাকৈ ফুলে। আৰু ইজোপা বগা নহয়, সিজোপা অলপ বেঙুনীয়া ধৰণৰ ফুলে, বৰষুণ দিলে ফুলে, দেখিবলৈ বৰ ধুনীয়া লাগে, মাটিত দিলে আৰু ধুনীয়া হয়। তাৰ মাজতে এইজোপা হৈছে তুলসী, টাব এটা খালী হৈ আছিলে, তুলসী এজোপা লগাই দিলোঁ। আৰু এই গছজোপা বহুত ডাঙৰ হয়, যথেষ্ট ডাঙৰ হয়। পুলি এটা, ইয়াৰ মুঢ়া এটা আনি মই টাবত লগাই থৈছোঁহি। একেধৰণেই আছে, 2 বছৰমান হ'ল, বহা মেলা নাই। টাবটোৰ কাষত এইবোৰ যিটি গছ গজি যায়, মাজে মাজে মই উঘালি থাকোঁ, আজৰি সময় পালে টাবকেইটাৰ লগত অকণমান লাগোঁ। গছৰ পাত চাতো কেতিয়াবা পৰি থাকে, সেইবিলাকো আঁতৰাই দিওঁ। তাৰপাছতে এইজোপা চাওক, এইজোপা হৈছে এল'ভেৰা, যাক ছালকুঁৱৰী বুলি কোৱা হয় অসমীয়াত। বিভিন্ন অসুখত ইয়াক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় বুলি জানো। এজোপা বেলেগ এটা প্ৰজাতিৰ ছালকুঁৱৰী। এই দুজোপাই মোৰ প্ৰথম ফুলগছ। তাৰপাছত এইজোপাও ঠিক পাতৰেই বাহাৰ, আৰু নামবিলাক কি নাজানো, নামটো থাকিবই, মইহে আচলতে নাজানো। এজোপা স্নেক প্লেণ্টৰ এটা প্ৰজাতি। আৰু এজোপা স্নেক প্লেণ্ট চাওক, এইজোপাত হালধীয়া, তাৰ বৰ্ডাৰটো হালধীয়া থাকে, পাতটোৰ দেখিবলৈ ধুনীয়া হয়। আৰু এজোপা স্নেক প্লেণ্টৰে প্ৰজাতি, বৰ ওখ ওখকৈ হয়, অজস্ৰ পুলি ওলাই আছিলে, মই কিছুমান উঘালি আগটাক দিলোঁ, বা অন্যান্য টাবতো নি ৰুই দিলোঁগৈ, দেখিবলৈ ভাল লাগে, থিয় থিয় হৈ থাকে। আৰু এজোপা আছে, এইজোপাও স্নেক প্লেণ্টৰে প্ৰজাতি, দেখিবলৈ বৰ ধুনীয়া। তাৰপাছত সেইফালে চাওক, এইটো আমাৰ ঘৰৰ সন্মুখৰ অফিচ আছে, কাষতে ফেক্টৰী আছে, তাতে এই আমাৰ ছোৱালীহঁতে খেলি আছে, আমাৰ এজনী আৰু লগত আৰু এজনীয়ে খেলি আছে। পৰিৱেশটো বৰ ধুনীয়া, আবেলি সময়ত দেখি ভাল লাগে, চাৰিওফালে সেউজীয়া হৈ থাকে। কেতিয়াবা ভালকৈ সন্মুখ দেখুৱাম বাৰু আপোনালোকক। আৰু এইজন আজি স্কুলৰ পৰা আহি শুই গ'ল, সদায় নুশুৱে, আজি খুব গৰমো পৰিছে, ভাগৰো লাগিলে চাগে বৰ, গতিকে আহি তেওঁ শুই গ'লহি। আৰু এখেত শুলে জগোৱাটো বৰ টান, এতিয়া বহুত দেৰিলৈকে শুব, শুই ৰাতি বহুত দেৰিলৈকে সাৰে থাকিব।
আৰু এতিয়া জগাবলৈ টান আৰু অলপ পিছত তেওঁক উঠাবলৈ আজিৰ ভিডিঅ'টোত আপোনালোকক মই মোৰ সৰু ফুলনিখন দেখুৱাবলৈ যত্ন কৰিলোঁ, লগতে মোৰ ঘৰৰ সন্মুখটোও দেখুৱালোঁ। খুব সুন্দৰ এটা পৰিৱেশ, আমাৰ ঘৰৰ সন্মুখটো সেউজীয়াৰে ভৰি আছে, থাকি খুব ভাল লাগে। লগতে চাৰিওফালে বাগান, কেতিয়াবা বাগানৰ পৰিৱেশো আপোনালোকক দেখুৱাম। আৰু লগতে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰি দিব খুজিছোঁ। আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব। লগতে কোনোবাই যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আকৌ নতুন এটা ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।